हेलो एवरीवन स्वागतम जनाइছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আপোনালোকক মই এটা মোৰ এক্সপিৰিয়েন্সৰ কথা কওঁ। যেতিয়াই আমি অৰিফ্লেমৰ স্কিন কেয়াৰৰ কথা কওঁ, অৰিফ্লেমৰ কথা কওঁ, তেতিয়াই মানুহে কয় আগতেও অৰিফ্লেম ব্যৱহাৰ কৰিছোঁ কিন্তু ভাল ৰিজাল্ট একো নাপালোঁ, বস্তুবোৰো বহুত বেছি দাম। বিশ্বাস কৰক আপোনালোকে আমাৰ অৰিফ্লেমৰে আটাইতকৈ দামী যিখিনি প্ৰডাক্টছ সেইখিনি ব্যৱহাৰ কৰি থকা মই মহিলাও পাইছোঁ, কিন্তু ৰিজাল্ট সেইধৰণে পোৱা নাই। আচল কথাটো হ'ল প্ৰডাক্টছ ভাল হ'লেই নহ'ব, তাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটোও আপোনালোকে জানিব লাগিব। নহ'লে কি হ'ব, যিটো বস্তু আপুনি ঘঁহিব লাগিছিলে বেলেগ ধৰণে, কৰিলে বেলেগ ধৰণে, আৰু তেতিয়াই আপোনাৰ ৰিজাল্টটোত দেৰি হৈ যাব বা নাপাবও পাৰে। আৰু প্ৰডাক্টছৰ দামৰ কথা যদি কোৱা যায়, তেতিয়াহ'লে আপোনালোকে যদি ভালকৈ কেলকুলেশ্যন কৰি চায়, আপোনালোকৰ বিউটি পাৰ্লাৰৰ পৰা ধৰি আপোনালোকে যিখিনি প্ৰডাক্টছ ব্যৱহাৰ কৰি আছে, সকলো প্ৰডাক্টছ যদি আপোনালোকে ব্যৱহাৰ মানে হিচাপ এটা কৰি চায়, তেতিয়াহ'লে অৰিফ্লেমৰ প্ৰডাক্টছখিনি সমানেই পৰিব। আৰু বহুতে ক'ব এতিয়া আমি একেবাৰে প্ৰডাক্টছ নঘঁহোৱেই। সেইটো কথাত ক'বলৈ গ'লে আমি এতিয়া ক'ব লাগিব যে তেখেতে সম্পূৰ্ণ নঘঁহে, সেইটো তেখেতৰ চইচ হয়। কিন্তু যিসকলে নিজক অলপমান নিজৰ স্কিনখনক লৈ মানে চিন্তা কৰে, তেখেতলোকৰ কথা কৈছোঁ, তেখেতলোকে যিখিনি প্ৰডাক্টছ ব্যৱহাৰ কৰি আছে সেই হিচাপটো আৰু অৰিফ্লেমৰ প্ৰডাক্টছৰ হিচাপটো আপোনালোকে চালেই হ'ল। আৰু লগতে মই ৰিজাল্ট যিখিনি দিম, আৰু মইতো প্ৰায় মই ৰিভিউখিনি দি থাকোঁ, আৰু লগতে মই নিজৰ কথাও কওঁ যে মই মোক যিসকলে আগৰ পৰা চিনি পায়, তেখেতলোকে মোৰ স্কিনখনৰ কথা ক'ব। মই প্ৰথমতে মোৰ স্কিনখন হয় বহুত পিম্পলছ তেনেকুৱা দাগ নাছিল, কিন্তু আনইভেন স্কিন টোন আছিলে, আৰু ভিতৰৰ পৰা যিটো উজ্জ্বলতা থাকে সেইখিনি নাইকিয়া হৈ গৈছিলে। কিন্তু আজিৰ ডেটত সেইখিনি নাই। আজিৰ ডেটত মই ৰেগুলাৰ ব্যৱহাৰ কৰি আছোঁ কাৰণে মোৰ স্কিনৰ সেই একো প্ৰব্লেম বিশেষ তেনেকৈ মই পোৱা নাই। আৰু সেইকাৰণে মই আজি সকলোকে ক'ব পাৰিছোঁ, কাৰণ স্কিন কেয়াৰ প্ৰডাক্টছ ইমানেই কেমিকেলযুক্ত হৈ পৰিছে যে মানুহৰ স্কিন মানে বহুত বেছি বেয়া হ'বলৈ ধৰিছে। আৰু বয়সতকৈ সোনকালে মানে স্কিন এখন বেয়া হৈ যোৱাটো কোনো নিবিচাৰে, নহয় জানো? সেয়েহে মই সকলোকে কওঁ, স্কিনখন যদি ভাল কৰি ৰাখিব আছে, আপোনালোকে নিজৰ স্কিনখনত যত্ন লওক। আৰু অৰিফ্লেমৰ প্ৰডাক্টছ হৈছে সম্পূৰ্ণ নেচাৰেল আৰু অৰ্গেনিক। লগতে যদি আপোনালোকে টিপছ জানিব বিচাৰে, অৰিফ্লেমৰ প্ৰডাক্টছখিনি কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, কোনটো কেনেকৈ ব্যৱহাৰ কৰিব, সেইখিনি যদি জানিব বিচাৰে, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। আৰু এটা কথা কওঁ, কিন্তু আমি যি ধৰণে টিপছ দিছোঁ, আমি যি ধৰণে আপোনালোকক কৰিব কৈছোঁ, সেইধৰণে আপোনালোকে কৰিব লাগিব। কিন্তু যদি বহুতে কি কৰে, মানে প্ৰডাক্টছখিনি বহুত দিন যাতে যাওক, এই মানে দীঘলীয়া প্ৰচেছত যাতে যাওক, সেইকাৰণে কি কৰে, বহুত স্কিপ কৰি দিয়ে। যি ধৰণে শিকোৱা যায় তাৰে বহুতখিনি স্কিপ কৰি দিয়ে, আৰু তাৰপিছত কয় আমি ৰিজাল্ট নাপালোঁ। সেনেকুৱা কেছো মোৰ লগত হৈছে। মানে যি ধৰণে কৰিব কওঁ, ছাপ'জ মই এটা বস্তু ৰাতিপুৱা লগাব ক'লোঁ, বা এটা বস্তু মই ৰাতি লগাব ক'লোঁ, কিন্তু কি হয় ন, তাৰে মানে কোনোবা এটা মানে বস্তু স্কিপ কৰি দিব, আৰু স্কিপ কৰাৰ লগে লগে সেইটো মানে এটা ব্ৰেক হৈ যায়। আপুনি এদিন স্কিপ কৰিলে একো নহয়, বা দুদিন স্কিপ কৰিলেও একো নহয়, কিন্তু ৰেগুলাৰ যেতিয়া আপোনালোকে স্কিপ কৰি থাকিব, তাক মানে গেপ দি থাকিব, তেতিয়া সেই পাৱাৰটো নাথাকে ন, যিটোৱে স্কিনখনক মানে ভাল কৰিব আছিলে, বা যিটোৱে স্কিনখন চেলটোকে যেনিবা মানে ৰিভাইভ কৰিব আছিলে, সি যদি পাৱাৰে নাপায় কাম কৰিব কেনেকৈ, তেনেকুৱা কথা থাকে। চ' যিসকলে ৰিজাল্ট পাইছে তেখেতলোকেতো মানে ধুনীয়াকৈ কয় যে মই ৰিজাল্ট পাইছোঁ, আৰু যিসকলে ৰিজাল্ট পোৱা নাই তেখেতলোকৰ নিশ্চয় কিবা এটা কাৰণ থাকিব লাগিব, বা নিশ্চয় মানে সেইটোৱে আপোনালোকৰ প্ৰডাক্টছখিনি কেনেকৈ ব্যৱহাৰ কৰিছে সেইটোৰ ওপৰতো থাকিব লাগিব। আৰু লগতে কৈ থৈ দিওঁ, আপোনালোকৰ স্কিনখন যদি চেক কৰি পিনি মানে ডিজিটেলি এনালাইজ কৰি পিনি আপোনালোকে প্ৰডাক্টছ ল'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ল'ব পাৰিব। আৰু কিন্তু এইটো অৰিফ্লেমৰে প্ৰডাক্টছ হ'ব, এনেকুৱা নহয় যে আমি চেক কৰি বেলেগ প্ৰডাক্টছ দিম, কাৰণ আমাৰ অৰিফ্লেমৰে আমি কাম কৰি আছোঁ, অৰিফ্লেমৰ প্ৰডাক্টছৰ ওপৰতে আমাৰ ট্ৰাষ্ট আছে। চ' সেইকাৰণে আমি অৰিফ্লেমৰ প্ৰডাক্টছে আপোনালোকক দিম। আৰু যদি বিশেষ তেনেকৈ স্কিনৰ ৰিলেটেড বা অৰিফ্লেমৰ ৰিলেটেড কিবা কথা জানিব বিচাৰে, তেতিয়াহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। ধন্যবাদ।